আজি আমি ইয়াতে ইউথটো কিয় ইম্পৰ্টেণ্ট, আমাৰ পলিটিকেল পাৰ্টিজ ইউথ কিয় ইম্পৰ্টেণ্ট, এইটো আপোনালোকে ফাৰ্ষ্ট ভাবি চাওক। আজি বহুত ইউথ ইয়াতে আছে, মই দেখা পাইছে এফালে পিছফালে ল'ৰা ছোৱালীসকলক। আপোনালোকে আজি ইয়াতে জইনিং কৰিব আহিছে, আপোনাৰ এটা কুৱেশ্যন মাৰ্ক কৰি লওক মনত, আমি আজি BPF দলত কিয় জইনিং হৈ আছে, কিয় বা জইনিং কৰিম, আৰু জইনিং কৰাৰ পাছত মোৰ কামটো কি, মোৰ আজি জইনিং কৰিব আহিছে, তাৰপিছত মই ঘৰত যায় গাঁৱত যায় মই কি কৰিব পাৰিম নিজৰ মানুহৰ কাৰণে, নিজৰ ঘৰৰ কাৰণে, নিজৰ কমিউনিটিৰ কাৰণে, আজিৰ কাৰণে নহয়, একদম 20 বছৰৰ পাছ লগিন আপোনালোকে চাওক ইন ফিউচাৰ আমি কি কৰিব পাৰিম। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমাৰ নিউজ মিডিয়াত মই কিছুমান নিউজ আৰু নিউজ চেনেল বা ফেচবুক চবে চলায়, ফেচবুক চবে দেখা পাই থাকে আমাৰ নিউজবোৰ। তো ইয়াতে কিছুমান কথা আমাৰ এইটো মই বহুত আগৰৰ পৰা দেখা পাই আছে যে 17 ইয়াৰ্ছ 17 বছৰ আমাৰ BPF দলে কি কৰিছে, এইটো এটা কুৱেশ্যন মাৰ্ক কৰি থাকে, নমুনা নঙা 17 বছৰ মা খালামকে যেবখনো খালামাকে হেনে। কিন্তু ইয়াতে আমাৰ মোৰ মা নিচিনা সমান ইয়াতে বহুত আছে, বা মোৰ দেউতা সমান বহুত আছে। আপোনালোকে 2003ৰ আগত BTC কেনেকুৱা আছিল, এতিয়া কেনেকুৱা আছে, ডেভেলপমেণ্ট ছেক্টৰত আপোনালোকে চাওক 2003ৰ আগত আমাৰ অৱস্থা কেনেকুৱা আছিল। BTC এৰিয়া না ভাল ৰাস্তা আছিল, না ভাল এডুকেশ্যন আছিল, না ভাল কিবা এটা হস্পিটেল আছিল। কিন্তু যেতিয়াৰ পৰা আমাৰ BPF দলে চলাই আছিলে BTC 2003ৰ পৰা, তেতিয়াৰ পৰা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰত চা ৰাস্তাবোৰ ভালে আছে, এডুকেশ্যন ছেক্টৰত ভালে হৈ আছে, তাৰপিছত আমাৰ হেল্থ ছেক্টৰতো ভাল আছে, এতিয়া আমাৰ CIT আছে, IIT আছে, বহুত আছে, তো আমাৰ বহুত ডেভেলপমেণ্ট হৈ আছে। কিন্তু এইটো কুৱেশ্যন মাৰ্ক কৰে আপোনালোকৰ নিজৰ চকুৰ আগতে আছে, আগত আপোনালোকে পাকা ৰাস্তা নাছিল, আজি ইয়াতে আছে, আপোনালোকে কি ৰাস্তা দি আহিছে, ভাল ৰাস্তা দি আহি পাইছে হয় না নহয়, মেডিকেল আছে ওচৰতে। তো আপোনালোকে মই ইমান ক'ব নাযাওঁ, আপোনালোকৰ চকুৰ ওচৰতে আছে চব বস্তু। আপোনালোকে মাত্ৰ দুটা ষ্টেজ কৰি চাওক, এটা হ'ল 2003ৰ আগত কেনেকুৱা আছিলে, তাৰ পাছত আমাৰ এতিয়া BTCৰ কেনেকুৱা ডেভেলপমেণ্ট হৈছে। এনেকৈ যে BPF দলে একো কৰা নাই। এতিয়া যে ৰুলিং পাৰ্টি আছে ইহঁতে ডাঙৰ গাড়ী লয়, ভাল দি ৰাস্তা দি গাঁৱে যায় মিটিং কৰি আছে। এইটো ৰাস্তা কোনে বনাইছিলে, ঠিক আছে BPF দলে নিজৰ পইচা দি বনা নাই, কিন্তু আঁচনিটো আনিছে আসাম চৰকাৰৰ পৰা, ভাৰত চৰকাৰৰ পৰা আঁচনিটো আনিছে, এইখিনি কাম যিমান কৰিব লাগে এইটো কৰিছে হয় না নহয়। এতিয়া আমাৰ ছেকেণ্ড পইণ্টটো হ'ল আমি আমাৰ BPF দলটো কিয় গুৰুত্ব দিব লাগে, কিয় ছাপোৰ্ট কৰিব লাগে। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট হ'ল আমাৰ BPF দলটো হ'ল আমাৰ ৰিজনেল পাৰ্টি। যদি ধৰি লওক এটা উদাহৰণ দিম, মই যদি মোৰ ঘৰত মই বেমাৰ হৈ যায়, মোৰ বেমাৰটো মই কাক ক'ম, প্ৰথম মই কাক ক'ম, নিজৰ মা দেউতাক, নিজৰ আংকল, নিজৰ আইতা যোন আছে ঘৰত ইহঁতক ক'ম হয় না নহয়। কালি মই কি যাই কিনে বেলেগ গাঁৱত যাই কিনে মোৰ বেমাৰ হৈছে, বা ৰাস্তাত কোনোবা যাই আছে, মই ইহঁতক ক'ম নেকি মোৰ বেমাৰ হৈছে মোক পইচা দিয়ক, নহয়। এইকাৰণে ৰিজনেল পাৰ্টি, যদি আমাৰ BTC এৰিয়াত কিবা প্ৰব্লেম হয়, কিবা যদি এটা প্ৰব্লেম হয়, আমাৰ ৰিজনেল পাৰ্টি যোনটো BPF দল আগৰ পৰাই কাম কৰি আছে ইহঁতে জানিব হয় না নহয়। BPF দলটোৱে জানিব যে আমাৰ জাগাত কি হৈ আছে, কি হোৱা নাই, ক'ত ৰাস্তা লাগে, ক'ত কি লাগে, কোনটো গাঁৱত কি ব্যৱস্থা কৰিব লাগে। এতিয়া যদি আমি ধৰি লওক নেশ্যনেল পাৰ্টি যোনটো আমি কয়, এইটো যদি কালি ভৱিষ্যত হ'ব নালাগে, যদি আমাৰ BTC কেইটা ডিষ্ট্ৰিক্ট আছে 4টা, কিন্তু এতিয়া 5টা কম, মই তামোলপুৰটো যোনটো এনাউন্স কৰিছিলে 5টা ডিষ্ট্ৰিক্ট, যদি আমাৰ ইন ফিউচাৰ 5টা ডিষ্ট্ৰিক্টত কিবা প্ৰব্লেম হ'লে বেলেগ জাগাৰ পৰা আহি চাব নেকি আমাৰ ইয়াতে কি হৈছে। এতিয়া ৰাষ্ট্ৰীয় হ'লে ষ্টেট লেভেলৰ প্ৰব্লেমটোৱে নাছে। আমাৰ মণিপুৰত 6-7 মাহ হৈ গ'ল, এতিয়াও জ্বলি আছে, ইহঁতৰ নিজৰ ৰুলিং পাৰ্টি তাতে আছে, ইহঁতে কিবা তাতে ব্যৱস্থা কৰিছে নেকি। আজিও মহিলাকেইটা তাতে ৰেপ হৈ আছে, বাচ্চাগিলা স্কুলত যাব পৰা নাই, মৰি আছে। তো ইহঁতৰ নেশ্যনেল এটা ষ্টেট লেভেলটোৱে প্ৰব্লেমটো ছল্ভ কৰিব পৰা নাই। তো আমাৰ যদি কালি প্ৰব্লেম হ'ব BTC এৰিয়াত, এইটো ছল্ভ কৰিব আহিব নেকি। আমাৰ নিজৰ কিবা লাগিলে নিজৰ মানুহকে ক'ম, বেলেগক কিয় ক'ব যাওঁ। আমাৰ কিবা ইছ্যু হ'লে আমি দিল্লী যাই থাকিম নেকি যে এনেকুৱা হৈছে, আমাক এনেকুৱা লাগে। ইহঁতে যদি কথা ক'ব আজি হ'ব, কালি হ'ব, পৰহি হ'ব, 1 বছৰ 1 মাহ 2 মাহো লাগিব পাৰে। এইকাৰণে আমাৰ নিজৰ ৰিজনেল পাৰ্টি যোনটো 17 ইয়াৰ্ছ 2003ৰ পৰাই কাম কৰি আহিছিলে আমাৰ নিজৰ মানুহৰ কাৰণে, আমাৰ জাতিৰ কাৰণে, BTC এৰিয়াৰ কাৰণে, এইটো ছাপোৰ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট। আৰু আমাৰ ইয়াতে ইউথছবোৰ আছে, আপোনালোকে এটা কুৱেশ্যন কৰক, ইংলিছত এটা লিখা আছে, টুডেজ ইউথ উইল বি দ্য লিডাৰ্ছ অফ টুমৰো। আপোনালোকে আজি ইয়াতে বহিছে, ইন ফিউচাৰ 20-25 বছৰ পাছত আপোনালোকে কোনোবা ইয়াতে বহিব, কোনোবা হয় না নহয়। আপোনালোকে আজি ইয়াতে বহিছে, কালি ইয়াতে বহিব, কিন্তু আজি জইনিং কৰিব আহিছে, দেন আপোনালোকে ভাবিব লাগিব যে মই গাঁৱত যাই কি কৰিম। আজি জইনিং হৈছে ঠিক আছে, কালি আপোনালোকে যাই কিনি বহুত মানুহে কুৱেশ্যন কৰিব এতিয়া আপোনালোকক
বিপিএফ যাই কিনি কি পাইছে বা মই কিয় জইনিং কৰিম আপোনালোকে নিজে নিজে নিজকে এটা গুড এক্সাম্পল দেখাব লাগিব যেনেকুৱা আৰু ইংলিছত এটা আছে একশ্যন স্পীক্স লাউডাৰ দেন ৱৰ্ডছ আপুনি কাম কৰি দেখা কথা কোৱাৰকে আগত আপুনি কাম কৰি দেখা আপোনালোকে ইউথ যিমানকে আছে আপোনালোকে পঢ়ি আছে ঠিক আছে আপোনালোকে পাৰ্টিত আহিছে বাট পঢ়াটো ভাত দিব নালাগে পঢ়ি থাকক পঢ়াও বহুত ইম্পৰ্টেণ্ট নিজৰ কলেজৰ কিতাপ যিমান আছে এইটোৱে পঢ়ক যদি সময় পায় বেলেগ বেলেগ ডাঙৰ ডাঙৰ লিডাৰ্ছ নেশ্যনেল লিডাৰ্ছ আমাৰ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ পলিটিকেল লিডাৰ্ছ বিলাকৰ কিতাপ আছে আমাৰ ডাঙৰীয়া মাননীয় হাগ্ৰামা ছাৰৰ এটা কিতাপ ওলাইছে এইদিনা CWC মিটিঙত লঞ্চ কৰা হৈছে হাগ্ৰামা ছাৰৰ আপোনালোকে পাই যাব এইবিলাক কিতাপবোৰত কি লিখা আছে আমাৰ ছাৰে কেনেকুৱা চৰকাৰৰ লগত লাগি কিনি আমাক BTC কেনেকুৱা ছাৰে ভাল কৰি আহিছে যদি আপোনালোকে ইন ফিউচাৰ লিডাৰ্ছ হ'ব বিচাৰে আপোনালোকে চাওক বহুত ডাঙৰ বহুত ভাল কিতাপ আছে তো আপোনালোকে ইউথবিলাক আপোনালোকে নিজে একবাৰ চালি জাৰি চাওক যে আপুনি কি ফিল্ডত ইণ্টাৰেষ্টেড আছে এডুকেশ্যন ছেক্টৰৰ ইণ্টাৰেষ্ট না ছ'চিয়েল ছেক্টৰত না এগ্ৰিকালচাৰ ছেক্টৰ বহুত আছে ন এইটো আপোনালোকে আগত চাই লওক যদি মই ছ'চিয়েল ৱৰ্ক বেকগ্ৰাউণ্ডৰ হয় তো মই ছ'চিয়েল ছেক্টৰত বেছিকৈ জানে আপোনালোকে যদি আপোনালোকে আজি যায় যদি গাড়ী কালি আজি ঘৰত গুচি যাব তাৰপিছত ঘৰত যাই কিনি এনে বহি থাকিলেতো নহ'ব সমাজৰ কাৰণে যদি কাম কৰিব আহিছে আজি তেনেহ'লে আপোনালোকে এটা ভাবিয়ে লওক যে মই আজিৰ পৰা মই সমাজৰ কাৰণে নিজৰ গাঁৱৰ কাৰণে নিজৰ কমিউনিটিৰ কাৰণে আজিৰ পৰা মই কাম কৰিম এইটো আপোনালোকে ভাবি লওক আজি ছ'চিয়েল ছেক্টৰত মই অলপ সৰুকৈ এক্সাম্পল দিব পাৰিম আপোনালোকৰ গাঁৱত কোনোবা প্ৰব্লেমত পৰি আছে ধৰি লওক বহুত আজিকালি মানে গাঁৱে মই চাইছে ময়ো বহুত গৰীব ঘৰৰ ছোৱালী হয় আৰু এনেকুৱা বহুত গাঁৱত আছে যাৰ কিতাপ কিনিবাই পইচা নাই আপোনালোকে নিজৰ গাঁৱৰ LP স্কুল লেভেলত এই সৰু বাচ্চাবিলাক যাই কিনি চাওক ঠাণ্ডা দিনত চেণ্ডেল নাই সিহঁতৰ আমাৰ গাঁৱৰ এনেকুৱা এটা গ্ৰুপ আছে আমাৰ গাঁৱত ইউথছবিলাকে এটা গ্ৰুপ বনাইছে নিজৰ ধৰি লওক আমি ম'ম' খাওঁতে পইচা ফাষ্ট ফুড বুলি কয় ম'ম' চাওমিন খাওঁতে আমি এনে পইচা গুচি দিয়ে ফুচকা খাব মহিলা ছোৱালীগিলা বহুত ভাল পায় ফুচকা এইবিলাক খাওঁতে আমি এনে পইচা বেকাৰ কৰাতে আমাৰ হেল্থো বেয়া হৈ যায় লাগে আপোনালোকে এটা গ্ৰুপ বনাই কিনি এটা গ্ৰুপ বনাওক গাঁৱত আৰু কোনোবা যদি এনেকুৱা বাচ্চা বা এনেকুৱা আপোনালোকৰ ঘৰৰ ওচৰত ধৰি লওক ল'ৰা ছোৱালীয়ে পঢ়ি আছে কিন্তু ইহঁতৰ স্কুলত যাব গাড়ী ভাড়া নাই ধৰি লওক পেন পেঞ্চিল কিনিবা নাই ঠাণ্ডা বতৰত এটা লং পেণ্ট নাই গৰম পেণ্ট নাই এটা চুৱেটাৰ নাই এইবিলাক কিমাননো যাব 100-200 ইমানটো নাযায় এইবিলাক আপোনালোকে ষ্টাৰ্ট কৰক এতিয়াৰ পৰা যদি আপোনালোকে ইন ফিউচাৰ লিডাৰ হ'ব বিচাৰিছে আৰু এইটো কাম কৰাত আপোনালোকে ই বেলেগ কমিউনিটিৰ মানুহ হয় সি বেলেগ ধৰ্মৰ মানুহ হয় এইটো চাব নালাগে ছ'চিয়েল ৱৰ্ক মানে কি চবকে সমানকৈ চাৱা এইটো কয় ছ'চিয়েল ৱৰ্ক এই বেলেগ পাৰ্টিৰ হয় বা সি বেলেগ মানুহৰ হয় সি বেলেগ ধৰ্মৰ হয় এইটো আপোনালোকে চাব নালাগে আপোনালোকে এইটো কাম ষ্টাৰ্ট কৰক আজিৰ পৰাই যদি আপোনালোকে ইউথ ইয়াতে আছে যোনে আপোনালোকে ইউথৰ লিডাৰ আছে আপোনালোকে এটা গ্ৰুপ বনাই লওক যদি সহায় লাগে মই আছে আৰু আমাৰ ইয়াতে বাইদেউ কোকৰাঝাৰৰ পৰা আহিছে সিহঁতে এনি টাইম হেল্প কৰিবৰ কাৰণে আপোনালোকক ৰেডি আছে ঠিক আছে মই এইখিনিয়ে কৈ আজি মোৰ বক্তব্যটো মই ইমানতে সামৰিছোঁ ধন্যবাদ